নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰ কেইটা আৰম্ভ কৰোঁ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। কংগ্ৰেছক চ্যালেঞ্জ দি 450 টকাত ৰন্ধন গেছ দিব এইবাৰ বিজেপি চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, এইবাৰ কংগ্ৰেছক চ্যালেঞ্জ দিয়া পৰিলক্ষিত হৈছে বিজেপি চৰকাৰ। 450 টকাতে ৰন্ধন গেছ প্ৰদান কৰাৰ ঘোষণা বিজেপি চৰকাৰ। নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰৰ এই বৃহৎ ঘোষণা। মহিলাসকলক 450 টকাতে ৰন্ধন গেছ প্ৰদানৰ সিদ্ধান্ত মধ্যপ্ৰদেশ চৰকাৰৰ। উজ্জ্বলা আঁচনি নথকা গৃহিণীক 450 টকাত ৰন্ধন গেছ দিব মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে। মধ্যপ্ৰদেশৰ জন আশীৰ্বাদ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ। উজ্জ্বলা আঁচনি নথকা সকলোৰে তালিকা প্ৰস্তুত কৰি 450 টকাত দিয়া হ'ব ৰন্ধন গেছ। মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ঘোষণা মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰৰ। লগতে ৰাজ্যৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে 10 কোটি টকাৰ মানহানি গোচৰ তৰিব মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী শৰ্মা ভূঞাই। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। কেন্দ্ৰীয় চৰকাৰ আঁচনিৰ 10 কোটি টকাৰ ৰাজসাহায্যৰ বিতৰ্ক প্ৰসংগত অৱাগত মুখ খুলিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই। লগতে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে 10 কোটি টকাৰ মানহানিৰ গোচৰ তৰিব বুলি ঘোষণা কৰিছে ৰিণিকী শৰ্মা ভূঞাই। সামাজিক মাধ্যমত টুইটাৰত এক টেক্সট ভিডিঅ' যোগে এই প্ৰসংগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই। তেওঁ স্পষ্টীকৰণ দিছে এইদৰে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিৰুদ্ধে প্ৰতিসহাৰি প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেড 2006 চনৰ পৰা স্বতন্ত্ৰ অৱস্থিতিৰে থকা বিভিন্ন ব্যৱসায়িক স্বাৰ্থৰ জড়িত এটা হত্যা। ই এটা আইন পালনকাৰী কোম্পানী যাৰ সকলো বিত্তীয় তথ্য ৰাজহুৱাভাৱে উপলব্ধ। দীৰ্ঘ আৰু সফল ব্যৱসায়িক ট্ৰেক ৰেকৰ্ডৰ সৈতে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেড আন যিকোনো উদ্যোগৰ দৰে চৰকাৰী সমৰ্থিত আঁচনি গ্ৰহণৰ বাবে যোগ্য। অৱসৰত PM কিষাণৰ সম্পদা আঁচনিৰ সৈতে জড়িত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেড সকলো যোগ্যতাৰ মাপকাঠি পূৰণ কৰাৰ পাছতো চৰকাৰী ৰাজসাহায্যৰ এক পইচাও দাবী কৰা নাই বা লাভ কৰা নাই। কয় যে এয়া এগৰাকী মহিলা উদ্যোগীৰ নেতৃত্বত আইনৰ প্ৰতি দিশ মানি চলি থকা 17 বছৰীয়া অসমীয়া উদ্যোগ এটাক অপচয় দিয়া আৰু বদনাম কৰাৰ লক্ষ্যৰে আক্ৰমণৰ বাহিৰে আন একো নহয়। মাননীয় সাংসদ সদস্য শ্ৰী গৌৰৱ গগৈ মহোদয়, এই গৰিহণাযোগ্য অভিযানৰ পৰা আমাৰ কঠোৰ পৰিশ্ৰমী কৰ্মীসকলৰ সুনাম ৰক্ষা কৰিবলৈ তেওঁৰ বিৰুদ্ধে আদালতত 10 কোটি ক্ষতিপূৰণৰ মানহানিৰ গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছে মন্তব্য কৰিছে। মন কৰিবলগীয়া কথা যে যোৱা 2 দিন ধৰি ৰিণিকী ভূঞা শৰ্মাৰ নাম কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ 10 কোটি টকাৰ ৰাজসাহায্যৰ লাভ বিতৰ্ক সাঙুৰ খাই পৰাৰ পিছত ৰাজ্যৰ ৰাজনীতিত উত্তাল হৈ পৰিছে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ তথ্যসহ টুইটাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টুইটাৰত মুকলি বিতৰ্কৰ ভাগ লৈ সমালোচনাৰ মুখৰ হৈ আছে যোৱা 2 দিন ধৰি। ইতিমধ্যে মুখ্যমন্ত্ৰী তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই 10 কোটিৰ ৰাজসাহায্য লোৱা বুলি প্ৰমাণ কৰিব পাৰিলে জীৱন ত্যাগ কৰিব বুলি গৌৰৱ গগৈৰে হোৱা টুইটাৰত বিতৰ্কত ঘোষণা কৰিছে।